ৰাস্তাৰ ফালে এনেকৈ কি চাই আছা? নাই একো চোৱা নাই এনেই। আজি ভাতৰ লগত যে খাবলৈ একো নাই, কিবা খবৰ আছেনে নাই? একোৱে নাই। অতো আলু পিঁয়াজ দালি একোৱেতো নাই। আলু পিঁয়াজ দালি একোৱে নাই। ঠিক আছে যোৱা বেগটো লৈ আন যোৱা। এইটো লোৱা। অকল আলু পিঁয়াজ দাইলে নাই নে আৰু কিবা আনিব লাগিব? নিমখ আৰু মিঠাতেল আনি থ'লে ভাল হ'ব। দুদিনমানৰহে আছে ঘৰত। ঠিক আছে মই আনি আছোঁ। ৰজত খুৰা কি হ'লনো বাৰু কওকচোন। সেই তোৰ লগ পালোঁ ভালেই হ'ল দে। এই খুৰীৰে দোকানৰ পৰা মোক দুটামান বস্তু আনিব দিছে অ'। মোৰ একেবাৰে যাব মন যোৱা নাই। ঐ বস্তুকেইটা আনি দিবি। আপোনাকনো মই কোনদিনা নানো বুলি কৈছোঁ? আৰু আপোনাৰ কাৰণে বস্তু কিনিলে মোলেহে ভাল। 5-10 টকা পাই যাম। পিছে কি আনিব লাগেনো কওকচোন? এই আলু পিঁয়াজ দালি এইবিলাক 1 কিলোকৈ আৰু সেই মিঠাতেল আৰু এই কি বুলি কয় হালধি 1 পেকেট। হ ল ঐ শুন শুন আৰু এচিবিলাক সাপতে আনিব নাপাহৰিবি। আজি কি দিনতেই দিব নেকি? হে তেৰে আনি থওঁ বুলি ভাবিছোঁ নহ'লে আকৌ পিছত তোকেই বিচাৰিব লাগিব। আৰু 2খন ৱাইন শ্বপৰ মালিক দেখোন সেই খুৰী আৰু পৰিয়ালৰে। তেওঁলোকৰ ঘৰৰ মানুহে আকৌ মোক এই টুপি ধৰে বুলি নাজানে নহয়। বৰ মুস্কিল। ঠিক আছে দিয়ক। এই শুনছোন এই বস্তুটো কিন্তু আগৰ দৰে মনে মনে আহি মোৰ হাততে দিবিহি। চিন্তা নকৰিব, আগতেতো কোনোদিন খেলি মেলি কৰা নাই। কি কৰিছা হে? পিছফাল পেনাকৈ মাতে নেকি? বজাৰলৈ যোৱা মানুহটো তুমি ইয়াত কি কৰিছা হে? আৰু হাতত সেইটো কি হে? নহয় মানে সেই ওলাই যাওঁতে সেই মনটো লগ পালোঁ। তাকে বজাৰৰ বেগটো দি পঠিয়াই দিলোঁ বজাৰটো কৰি আনিবলৈ। তাতে আকৌ আজি দেওবাৰ দিন ভাবিলোঁ বাৰীখনতে অকণমান কাম কৰোঁ। অইনবাৰতো সময় নাপাওঁ নহয়। বুজিছানে এই কামটো কৰি থাকোঁতে সেইটো কোনোবাই পেলাই থৈ দিছে। আজিকালি ডেকা ল'ৰাবিলাকৰ কাম বন নাই আৰু হেৰ' মদ খাইছ খা তাত ক'বলৈ একো নাই। সেই বুলি মদ নোখোৱা আৰু মদৰ নাম শুনিলে হাত জাপ মৰা মানুহৰ বাৰিন্দৈবোৰ দলিয়াব পায়নে? কি কৰিবা ডেকা ল'ৰা। সিটো যে ডেকা ল'ৰাই খাইছে সেইটো তুমি কেনেকৈ জানিলে? বুঢ়া আদহীয়াওতো হ'ব পাৰে, নাইবা তোমাৰ নিচিনা কোনোবাওতো হ'ব পাৰে। সাধাৰণতে এনেকুৱা কামবোৰ সেই ডেকা ল'ৰাবিলাকে কৰেতো। হ'ব হ'ব ডেকা বুঢ়া বুলি কোনো কথা নাই। মদাহী সেই মদাহীবোৰক হাতে ভৰিয়ে বান্ধি গৰু পিটন দিব লাগে। মদ খোৱাৰ বাহিৰে পৃথিৱী যেন আন একো কামেই নাই। হ'ব দিয়া সেইটো হাতত লৈ এতিয়া লিৰিকি বিদাৰি থাকিব নালাগে। যি কাম আছে সোনকালে কৰি মনটো আহিছে নাই চোৱা। ভোক লাগিছে। পেটৰ নাড়ীবোৰে সোমবাৰ দেওবাৰ একো নাজানে। সোনকালে কৰা। ভাল ধৰা নপৰিলোঁ দেই। এইজনী দেখোন মদ আৰু মদাহীৰ প্ৰতি বৰ ভাল শ্ৰদ্ধা আছে। এইকেইটা বজাৰ কৰোঁতে ইমান সময় লাগে নেকি? খুৰী একদম চিঞৰ বাখৰ কৰি আছে। কি কৰিম খুৰা, বজাৰত বৰ ভিৰ। দে 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 বস্তু দে। আপুনি কিন্তু খুৰীক ভাল ঠগাই দেই। আচ্ছা এটা কথা কওকচোন, এই খুৰী নজনাকৈ আপুনি সেইবিধ খাই ক'ত? এই তোক এইবোৰ কেলে লাগে হে? শুন মাইকী মানুহক বুৰ্বক বনাবলৈ বৰ ভাল। আহিছোঁ বাই। বিষটো ভাল হোৱা নাই নেকি? নেলাগে মোক খবৰ ল'ব। ৰাতিপুৱাৰ পৰা এচিডিটিৰ কোবত একো এটা খাব পৰা নাই। সেইবোৰলৈ খবৰ নাই। কেৱল অফিচটোকে চিনি পায়। বোলো এচি লগ এটা আনি দিওঁ সেইটোলৈ খবৰ খাতি নাই। ৰাতিপুৱাই কোৱাহেঁতেন ইমান সময় মই এচি লগ এটা আনি দি দিব পাৰিলোহেঁতেন। এই অফিচত দেৰি হৈছে নহয় মোৰ। আনিবলৈ ক'ব লাগে নেকি হয়? ৰাতিপুৱাৰ পৰা মানুহজনী কেকাই কেঠাই শুই আছে সেইটোলৈ চকু নাই। যাওক যাওক অফিচত যাওক। ৰ'বা হে কৰি আছো ন কিবা এটা এচি লগ
সপ্তাহটো 7 দিনৰ 5 দিন ব্ৰত ৰাখিব আৰু গেষ্ট্ৰিকৰ ওপৰত হেই হেই গল কি হ'ল খুৰা বাইকত উঠিছোঁ ক'লৈ যা বস্তু এটা কিনি খুৰীৰ হাতত দিব লাগে কি বস্তু পেক কৰি নাখায় মোৰ অফিচত দেৰি হৈছোঁ কৈ আছোঁ নাম এচি লগ এটা কিনি খুৰীৰ হাতত দি থৈ আহিবি কিন্তু খুচৰা নহয় পাছত মিলাই ল'ম যা সোনকালে দি থৈ আহিবি কিন্তু এচি ব্লেক তাকো খুৰী হাতত দিবলৈ ক'লে কান্দটো কি তাৰে পইচাও কম দি থৈ গৈছে একো নাই পইচাটো মই মিলাই দিম গধূলি ওলাই ল'ব পৰা যাব নহয় কিন্তু খুৰীক পতালে কেনেকৈ ৰজত খুৰাই ঠিকেই কয় মাইকী মানুহক বুৰ্বত বনোৱা বৰ ভাল ক'তনো গ'ল এইটো মন্টু এইফালে আমাৰ খুৰাক দেখিছিলে নেকি খুৰাৰ দেৰি হোৱাৰ বাবে অফিচলৈ গ'ল এই বস্তুটো মোক কিনিবলৈ কৈ আপোনাৰ হাতত দিবলৈ ক'লে কিয় এইটো এচি ব্লেক মদ এইটোতো কোনে আনিবলৈ দিলে খুৰাই আকৌ খুৰাই অঁ 20 টকা মোৰ পৰা দিছোঁ আগতে দেখোন আনিব দিলে পুৰা পইচা দিয়ে আজি হৈ পেলাই খুৰাৰ ওচৰত পইচাই নাছিল প্ৰচণ্ড খুৰাই তোক এইটো বস্তু আগতেও আনিবলৈ দিয়ে নেকি অঁ তো আগতে কিমান দিন আনি দিওঁ অ' খুৰী আজিকালি এইবিধ বস্তু আপুনিও খায় নেকি কিয় সুধিলি নাই মানে এই আগতে আনিবলৈ দিলে খুৰাক লুকাই দিবলৈ কয় আজি দেখোন আপোনাৰ হাতত নিজে দিবলৈ কয় নাই মই নাখাওঁ হেৰি কৰ তই গৈ থাক যা ঔষধ খুৰীৰাক দিলি নে অঁ দিলোঁ কিন্তু 20 টকা মোৰ পৰা খৰচ হ'ল 20 টকা তোৰ পৰা খৰচ হ'ল ঐ কেইটকা ল'লে 120 টকা আকৌ সদায় দেখোন সেইটো দামতে আনি দিওঁ 120 টকা ঐ তই কি ঔষধ দিলি কিয় এচি ব্লেক আকৌ আপুনি যিটো সদায় আনিবলৈ কয় এচি ব্লেক কি হ'ল অ' খুৰা আপুনি মানে খুৰীক সঁচাকৈ বুৰ্বক বনালে ন আৰু আজিৰ পৰাতো আপুনি লুকাই চুৰ কৰি খাব নালাগে ন হেৰৌ পাই তোক মই এচি লগহে আনিব দিছিলোঁ এচি ব্লেক নহয় খালি তই আজি ঐ বটলটো দিয়াৰ পাছত খুৰীয়ে কিবা কৈছিল নেকি অঁ সুধিছিলে যে মই আপোনাক এই বস্তুটো আগতেও আনি দিওঁ নেকি তই কি ক'লি মইতো আপোনাক সদায় আনি দিওঁ বুলি ক'লোঁ ননচেন্স তই মোক বৰবাদ কৰি দিলি